আপোনালোকে বাৰু এটা বস্তু দেখিছেনে, যেতিয়া এজন মানুহ মৰি যায় তেওঁ কোনোবা পৰিয়ালৰ মানুহৰ হতুৱাই পেলাই এটা কলহ ফুটা কৰি তেওঁৰ চাৰিওফালে ঘূৰোৱা হয়। সেই কেলে ঘূৰোৱা হয় আপোনালোকে জানেনে বাৰু? সেই কলহটোৰ পৰা যে পানী অকণমানকৈ ওলাই থাকে আৰু লাষ্টত যেতিয়া পানী খতম হৈ যায় সেই কলহটো ভাঙি পেলোৱা হয়। তাৰ অৰ্থটো হ'ল সেই যিখন পানী ওলাই থাকে সেইটো আমাৰ জীৱন। তেনেকৈ অকণমানকৈ আমাৰ জীৱনটো গৈ থাকে আৰু এটা সময়ত যেতিয়া আমাৰ কৰ্ম খতম হৈ যায় এই পৃথিৱীৰ পৰা আমি গুচি যাওঁ। আৰু সেই বস্তুটোৱে আমাক বুজায় যে আমি পৃথিৱীলৈ খুব কম সময়ৰ কাৰণে আহোঁ। সেই কম সময়ত আমি নিজৰ কৰ্তব্যখিনি কৰিব লাগে। আনৰ বেয়া কিবা কৰ্ম, আনক বেয়া কৰিবলৈ চেষ্টা, আনৰ বেয়া ভাবিবলৈ আমাৰ সময় নাই। আমাক ভগৱানে যিটো কৰ্ম কৰিবলৈ পঠায় সেই কৰ্মটো কৰি আমি খুব সোনকালে আকৌ পৃথিৱীৰ পৰা গুচি যাব লাগিব। সেইটোৱে আমাক বুজাই থৈ যায় আৰু সেইটোৱেই এটা বুজোৱাৰ তৰিকা। আমি কিন্তু বুজি নাপাওঁ, ভাবোঁ কিবা নিয়ম, কিন্তু সেইটো নিয়মৰ লগত এটা আমাৰ উপদেশ